নমস্কাৰ সকলোকে আৰু এয়া আজি বনাবলৈ লৈছোঁ কচু আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু কচু খাই কোনে ভাল নাপায়। কচু আমাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী, যিটো ক'লা কচুটো হয়। আৰু ৰাতিপুৱাই উঠি বোলো নিজৰ কামখিনি ফাৰ্ষ্ট খতম কৰি ভাবিছোঁ আজি কচুটো বনাই পেলাওঁ আৰু খাবলৈ ইমানেই হেঁপাহ হৈ আছিলে। কালি বজাৰৰ পৰা অকণমান কচু কিনি আনিছোঁ, লগতে ইয়াত টেঙামৰা এইটোৰ লগত দিও খাই খুব ভাল লাগে। মোৰ কি নাজানো এটা জুতি ল'বলৈ মন গ'ল। কাৰ বাৰু এনেকৈ পটককৈ হঠাৎ এনেকুৱা জুতি ল'বলৈ মন যায়। কালি বজাৰত দেখিয়ে লোভ লাগি গ'ল যে কচু খাব লাগিব। হঠাৎ কিনি আনিলোঁ আৰু ইয়াত কেৰাহী বহাই দিলোঁ। জলকীয়া, তেল, পিঁয়াজ আৰু গোটাকৈ নহৰুটো মই গোটাকৈ দিওঁ, যাতে মুখত অকণমান বাজি যায়। তেতিয়াহ'লে মই গোটেই পিচি দিলে খাবলৈ ভাল নালাগে। আৰু এই গেছৰ এইবোৰ ইগন'ৰ কৰিব দেই। আগতে কিবাকিবি বনাইছিলোঁ, সেইবোৰ পৰিলে দালি হুচেল যাওঁতে ওপৰচি পৰিলে। আৰু ইয়াৰ কচুখিনি মই ধুনীয়াকৈ ভাল কৰি ধুই পখালি লৈ অকণমান নিমখ দিছিলোঁ। মায়ে অলপ নিমখ দিব দিয়ে আমাৰ, সেইকাৰণে যাতে অকণমান নখজুৱাক বুলি চাগে সম্ভৱ। আৰু এয়া কচুখিনি ধুনীয়াকৈ অকণমান নিমখ দিছোঁ। নিমখৰ ওপৰত হেতাখনৰ ওপৰতে নিমখ ঢালিবলৈ একো নাই, গোটেই মিক্সে কৰিব লাগে আমি, হয় নহয়? গোটেইখিনি মিক্স কৰি দিম। আৰু কোনে কোনে খাই ভাল পায় তলত কমেণ্ট কৰি জনাব। আৰু কোনোবাই যদি বেলেগকৈও কচু বনায় সেইটোও জনাবচোন। ইয়াত বিলাহী এটা মই কাটি দিছোঁ, সৰু সৰুকৈ কটা নাই, তেনেকৈ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। ঢাকনিখন অকণমান দিছোঁ আৰু অলপ সিজিবলৈ দিছোঁ। তাৰপিছত টেঙামৰাখিনি আছে যে টেঙামৰাখিনি দি দিছোঁ। খুব বেছি খাবলৈ ভাল হয়। আমাৰ বা খাই বিৰাট খুব ভাল পায় তাই এনেকৈ কচুৰ। আৰু এয়া মোৰ কচু হৈ গ'ল। আৰু আপোনালোকেও খাব এনেকৈ বনাই। মইতো বাৰু আজি জুতি ল'লোঁ, আপোনালোকেও ল'ব।